কবিতাৰ শিৰোনাম ইটছ কমপ্লিকেটেড। আজি তোমাৰ বাৰ্থডে। নিশা 12 বজাত উইচ কৰিব নোৱাৰিলেও সাৰে আছোঁ। সাৰে আছে তোমাৰ নামৰ প্ৰতিটো সপোন। বন্ধু নহয় মই তোমাৰ। হেই, উইচ ইউ এ ভেৰি ভেৰি হেপী বাৰ্থডে ডিয়াৰ ফ্ৰেণ্ড বুলি ক'বলৈ, অথবা হেপী বাৰ্থডে চুইডাৰ্ট বুলি ক'বলৈও ইমান খাচ নহয়। উপহাৰ কি সম্বন্ধৰ চিনাকিৰে যাচিব পাৰোঁ তোমাক এটি উপহাৰ। এ বাৰ্থডে গিফ্ট ফৰ ইউ উইথ লটছ অফ লাভ ফ্ৰম ইউৰ ডট 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 ডট। নীলা চিয়াহীৰ এই আখৰকেইটা গিফ্টটোৰ লগত আল ফুলে বান্ধি পঠিয়াব মন যায় তোমালৈ। নাই, ভাল নালাগে, নোৱাৰো। এক অজান শংকা, তুমি বা কি ভাবা। নাজানো উশাহবোৰত কি এটা গোন্ধ সোমাইছে, য'ত তুমি আৰু কেৱল মাথো তুমি। এয়া তোমাৰ নামত মোৰ দ্বিতীয়টো কবিতা, আই মিন টু চে অকবিতা। বাট ইটছ টোটেলি স্পন্টেনিয়াছ অভাৰফ্ল' অফ মাই ইনাৰ ফিলিংছ টুৱাৰ্ডছ ইউ। কিয় তোমাৰ প্ৰতিটো কথাই মোৰ হৃদয় শিহৰিত কৰে। হোৱাটছআপৰ ডিপি, ফেচবুকৰ ষ্টেটাছ, ইনষ্টাৰ সেই 25খন ফটো সদায়ে চাওঁ। তোমাৰ নামৰ তলত অনলাইন দেখিলে জিকাৰ খাই উঠে সৰ্বশৰীৰ। আৰু লাষ্ট চিনকেইটাই বিৰক্ত কৰে। নাজানো এয়া কেনে সম্বন্ধ অথবা অনুভৱ। নাজানো কি আছে কি নাই, নাইবা কি থাকিব, একোৱে নাজানো। তথাপি তোমাৰ সপোনবোৰ মই হেৰাই যাব দিব নোৱাৰো। কি দিব পাৰোঁ নাম এনে এটি জটিল সম্বন্ধৰ। ঠিকনা প্ৰেম, কোনো কাৰণতে নহয়। প্ৰেমত হিংসা নাথাকে, কিন্তু আমি আমাক সময়ত হিংসাও কৰোঁ। প্ৰেমত ইজনে সিজনৰ সফলতাত নজ্বলে, কিন্তু আমি ঈৰ্ষাৰ জুইত সদায়ে জ্বলো। তথাপি এটি সম্বন্ধ আছে আমাৰ। কেতিয়াবা আমি আমাৰ মাজতেই প্ৰয়োজন হৈ পৰোঁ ইজনে সিজনৰ। হিংসা কৰোঁ, জ্বলো, অথচ নমতাকৈ অথবা বেয়া পাই থাকিব নোৱাৰোঁ। একো নাই বেয়া ভাৱ, কিন্তু ভাল পাবও নোৱাৰোঁ। আৰু সেইবাবেইতো কৈছোঁ ইটছ টোটেলি কমপ্লিকেটেড। থেংকছ।